নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সবৰে ভাল, তো মোৰো ভাল। আৰু এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো হৈছে নতুন ইউটিউবাৰসকলৰ বাবে। যদি আপুনি নতুন ইউটিউবাৰ হৈ থাকে তেতিয়াহ'লে ভিডিঅ'টো আপোনাৰ কাৰণে। যদি আপুনি নতুন ইউটিউবাৰ হৈ থাকে তেতিয়াহ'লে আপুনি ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। তো আপুনি যদি ইউটিউবিং কৰিব বুলি ভাবিছে তেতিয়াহ'লে আপোনাৰ পোনপ্ৰথমে লাগিব আপোনাৰ আত্মবিশ্বাস। যদি আপোনাৰ আত্মবিশ্বাস থাকে যে মই ইউটিউবত ছাকচেছ হ'ম, মই ইউটিউবত কিবা এটা কৰিম, তেতিয়াহ'লেহে আপুনি ইউটিউবিং কৰিব পাৰিব। আৰু যদি আপুনি ভাবে যে মই এটা ভিডিঅ' আপলোড কৰিলোঁ, সেইটো চাই লওঁ সেইটো ভাইৰেল হৈছে নে নাই, সেইটো ৰেংক কৰিছে নে নাই, তাৰপাছতহে মই আৰু ভিডিঅ' আপলোড কৰিম, সেইটো কৰিলে কিন্তু আপোনাৰ নহ'ব। আপোনাৰ যদি ইউটিউবলৈ আহিছে তেতিয়াহ'লে আপোনাৰ কষ্ট কৰিব লাগিব। যিকোনো কামতে হওক আপোনাৰ প্ৰথমতে কষ্ট কৰিব লাগিব, তাৰপাছতহে সেই কষ্টৰ ফলটো আপুনি পাব। তো যেনেকৈ ডাঙৰ ইউটিউবাৰক চাওক, মুস্তাফিজুৰ ৰহমান, ডিম্পু বৰুৱা, তেওঁলোকে কি কৰিছে? তেওঁলোকেতো ডাইৰেক্ট এদিনতেতো ভাইৰেল হোৱা নাই, তেওঁলোকো কষ্ট কৰিছে। তেওঁলোকে প্ৰথমত কষ্ট কৰিছে, তাৰপাছতহে তেওঁলোকে ভাইৰেল হৈছে। তো ঠিক একেদৰে আপোনাৰো প্ৰথমত কষ্ট কৰিব লাগিব আৰু তাৰপাছতহে আপুনি কষ্টৰ ফলটো পাব। যদি আপোনাৰ আত্মবিশ্বাস থাকে তেতিয়াহ'লে আপুনি নিশ্চয় ইউটিউবিং কৰিব পাৰিব। তো আজিৰ ভিডিঅ'টো হৈছে, আপুনি যদি নতুন ইউটিউবাৰ হৈ থাকে তেতিয়াহ'লে ভিডিঅ'টো মাত্ৰ আপোনাৰ বাবে। আপুনি ইউটিউব চেনেল খোলাৰ পাছত আপুনি কি কৰিছে? ভিডিঅ' আপলোড কৰিবলৈ আৰম্ভ কৰিছে। ভিডিঅ' আপলোড কৰিবলৈ আপুনি আৰম্ভ কৰি দিছে, কিন্তু ভিডিঅ' আপলোড কৰাৰ পাছত কি কৰিব লাগে সেইটো বিষয়ে আপুনি ভালকৈ নাজানে, কিন্তু সেইটো বিষয়ে আপোনাৰ ভালকৈ জানিব লাগিব। ভিডিঅ' আপলোড কৰাৰ পাছত মোৰ কি কৰিব লাগিব আৰু কি কৰিলে মোৰ ভিডিঅ'টো ভাইৰেল হ'ব। তো পোনপ্ৰথমে আপোনাৰ কি কৰিব লাগিব? আপোনাৰ ভিডিঅ'ৰ থাম্বনেইলৰ ওপৰত চকু দিব লাগিব। আপুনি থাম্বনেইলৰ ওপৰত চকু দিব লাগিব আৰু থাম্বনেইলটো আপোনাৰ HD কোৱালিটিৰ বনাব লাগিব। যদি HD কোৱালিটিৰ থাম্বনেইল বনাই আপুনি ভিডিঅ'ত লগাই দিয়ে তেতিয়াহ'লে আপোনাৰ অডিয়েঞ্চসকলে সেই ভিডিঅ'টোত ক্লিক কৰিব। তো আপোনাৰ ভিডিঅ'ত HD কোৱালিটিৰ থাম্বনেইল লগাব। আৰু 2 নম্বৰ কি কৰিব? আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰা বন্ধ কৰিব লাগিব। যেনিবা ধৰক আপুনি এটা নতুন ভিডিঅ' আপলোড কৰিছে আৰু আপোনাৰ বন্ধুসকলৰ ওচৰত আপুনি কি কৰিছে? ভিডিঅ' শ্বেয়াৰ কৰি দিছে। তো আপুনি যে আপোনাৰ বন্ধুসকলৰ ওচৰত ভিডিঅ'টো শ্বেয়াৰ কৰিছে, তেওঁলোকে কি আপোনাৰ ভিডিঅ'টো চাইছে নে নাই সেইটো কিন্তু আপুনি নাজানে। আৰু তেওঁলোকে যদি আপোনাৰ ভিডিঅ'ৰ পৰা আধা ভিডিঅ'টো চাই ওলাই যায় তেতিয়াহ'লে ইউটিউব এলগৰিথমে কি ভাবিব যে আপোনাৰ ভিডিঅ'ত একো দমেই নাই, সেইকাৰণে আপোনাৰ ভিডিঅ'ৰ পৰা মানুহ ওলাই যায়। তো নেক্সট ভিডিঅ'ত ইউটিউব এলগৰিথমে কি কৰিব? আপোনাৰ ভিডিঅ'টো নতুন অডিয়েঞ্চসকলৰ ওচৰত নিদিয়ে। যদি নতুন অডিয়েঞ্চসকলে আপোনাৰ ভিডিঅ' নাপায় তেতিয়াহ'লে তেওঁলোকে আপোনাৰ ভিডিঅ'টো কেনেকৈ চাব? আৰু তেওঁলোকে যদি নতুন অডিয়েঞ্চসকলে যদি আপোনাৰ ভিডিঅ' নাচায় তেতিয়াহ'লে আপোনাৰ ভিডিঅ'ত ভিউ কেনেকৈ আহিব? তো আপুনি কি কৰিব? আপোনাৰ ভিডিঅ' শ্বেয়াৰ কৰা বন্ধ কৰি দিব। আৰু আপুনি কি কৰিব? আপোনাৰ যে কণ্টেণ্ট, আপুনি কি কণ্টেণ্টত ভিডিঅ' বনাব সেই কণ্টেণ্টটো আগত চিলেক্ট কৰি ল'ব। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰি দিব আৰু কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু যদি চেনেলত নতুন হৈ থাকে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো অল কৰি দিব।